হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে। তো পোনপ্ৰথমে মই ৰঙালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এতিয়া আজি হৈছে গৰু বিহু দিনা ইয়াত দেহা সন্ধিয়া হ'ল। এতিয়া সন্ধিয়া দেহা গৈছিলে শৰৎ মেলা চাবৰ কাৰণে মোৰ ভাইটিৰ লগত তাৰ মামুৰ লগত। তো তাৰপিছত সি গৈ কিনে এইটো আনিছে। আজি বোলে একো কিনা নাই, সি গাড়ী চাড়ী অকল এইটো বাবলছটো কিনিছে আৰু এখন মুখা কিনিছে। তো চাই থাকিব ভিডিঅ'টো। তো এতিয়া মই সন্ধিয়া ভিডিঅ'টো হেৰি কৰি দিছোঁ, কিন্তু ভিডিঅ'টো কেতিয়াবা আৰম্ভ মই ৰাতিপুৱাৰ পৰাই কৰিছিলোঁ। তো চাওক মই দিনটো কি কৰিছিলোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই লওঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু এতিয়া মই ডাইৰেক্ট ভিডিঅ'টো নদীৰ পৰাই আৰম্ভ কৰিছোঁ। চাই এইফালে লাগিছে বেটা আগতে আহি পুৰা ল'ৰা ছোৱালীবিলাকৰ লগত পুৰা গা ধুই আছে সি আহি লৈ। আৰু আনফালে মই পুৰা সাঁকু ওপৰত ধুইছোঁ। দেউতা আৰু আইতা দেউতাৰ মাক আৰু দেউতাই দুয়োজন মাক পুতেকে একদম পুৰা গৰু গা ধুৱাই আছে। ইজন বেলেগ মানুহ কিন্তু দেই। তাৰপিছত এই গৰুকেইজনী বোলে বৰ দুষ্ট। পিছত আমিতো নোধোৱা কাৰণ তললৈ নামিলে একদম চব্জি যিখিনি গৰু গাত মাৰিবলগীয়া চব্জি থাকে সেয়া গৰু গাতো মাৰে আৰু মানুহৰ গাতো মাৰে যিহেতু। তো সেইকাৰণে এয়া দেখিছে পুৰা সাঁকোৰ ওপৰত দিছোঁ। তাৰপিছত এইফালে এয়া পুৰা গাঁৱৰ ল'ৰা মানুহবিলাকে আৰু তাৰপিছত এইবিলাক দেখিছে ভিডিঅ'টো। আৰু এইজনী আমাৰ কাবেৰী এয়া হেৰি হৈ গৈছে। সি তাই পুৰা চব্জিখিনি লৈ গৈছে, যিখিনি গৰুৰ কাৰণে থাকে। যা যোগাৰখিনি হেৰি এইটো কি কয় চালনীখনত লৈ গৈছে। চালনীখন নাই চৰি, চব্জি যিটো চাট বনাই থয় চাটটো লৈ গৈছে। তাৰপিছত এয়া পুৰা গৰুক মাৰিছে, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। তো কৈ তাই হেৰি কৰিছে। যিটো ভিডিঅ' কৰা মই ভইচটো অভাৰ দিছোঁ কাৰণ বহুত মানুহ আছে তাতে, যি টি কথা উঠি থাকে। তো এইটো ভাল নালাগে মোৰ, সেইটো কাৰণে মই ভইচ অভাৰ দি দিওঁ। ইয়াৰ পৰা মাকে পুতেকে গৰু ধৰিছে আৰু নাতিনীয়েকে পুৰা একদম চব্জি গৰুজনীৰ গাত মাৰি আছে সেইটো। এয়া আনফালে আকৌ কাবেৰীৰ মাকে গৰু পোৱালি ধুৱাইছে, ইমান ডাঙৰ মানুহজনে। তাৰপিছতে কাবেৰী ৰখি দিছে এইজনী। তাৰপিছত আইতাই কিবা কৈ আছে নাজানো আৰু পাহৰি থাকিলোঁ এতিয়ালৈকে কি কৈ আছিলে। তো এইটোৱে আৰু এইফালে বেটাক কাবেৰীয়ে ল'ৰা ছোৱালীবিলাকৰ ওচৰৰ পৰা লৈ আহি পোৱালিটোৰ গাত চব্জি মাৰিব দিছে। চাওক লাও খা বেঙেনা খা কোৱা। নামাৰিবা দুখ পাব। কালে মাৰা দৌৰিছে। কাবে মা ইউটিউবত উঠাই দিম। মাৰে মোক আনি মানুহ লাও দাগ বহাই দে। মোবাইলটোকে মাৰিছে। এতিয়া এইফালে নদীৰ পৰা আহিলে পুৰা মায়ে খাচী মাংস দি ভাত বনাইছিলে। ভাত খাই মেলি ল'লোঁ। খাই মেলি লৈ তাৰপিছত এয়া মোৰ অলপ কাপোৰ আছে, যিহেতু মই কাপোৰ ধুবলৈ গ'লোঁ। তো মায়ে জেতুকা ছিঙি আনি পুৰা মিক্সিত মাৰিছে দেখিছে। মিক্সিটো পুৰা চকু নিদিব কাৰণ আমাৰ মিক্সিটো প্ৰায়ভাগ পিচি থকা হয় কাৰণে এনেকুৱা গতি হৈছে। তাৰপিছত এইফালে জেতুকা আমি মাত্ৰ মানুহ 4টাও নহয়, মায়ে আৰু মোৰ কাৰণেহে ইম্পৰ্টেণ্ট, দেহাই নলয়। তাৰপিছত কোনোৱে লোৱা নাই, মায়ে আৰু ময়ে লৈছোঁ। তত্ত্ব সোপা পিচিছে মায়ে দেখিছে। এতিয়া আমি লগাম তাৰপিছত এয়া এতিয়া পিচি মেলি এতিয়া মায়ে মোক লগাই দিব। চাই থাকক কেনেকৈ লগাই দিম। এয়া মোক মায়ে এতিয়া জেতুকা লগাইছে। আৰু মিক্সিত পিচিলে একচুৱেলি কি হয় অলপমান মিহি হৈ যায়, মিহি বোলে অলপমান পনীয়া হয় কাৰণ অলপ পানী দিব লাগে। আৰু মায়ে মোক কৈ আছে যে আঙুলিটো এনেকৈ দে, চিধাকৈ দে, কাৰণ মই বেকাকৈ দি আছিলোঁ আঙুলিটো। তো সেইটো কাৰণে বিহু বুলি মায়ে মোক জেতুকা লগাই দিলে। আৰু কাক দিছে প্লিজ কমেণ্ট কৰি ক'ব। এইয়া তো একেবাৰে মই লগাই লৈ তাৰপিছত লগ পাই আছোঁ। কানো এইয়া হৈ গ'ল মোৰ জেতুকা লগাই। তাৰপিছত এখন হাতত লগোৱা নাই, এখন হাতত লগাম আৰু এইয়া মই জেতুকা হাত ধুলোঁ। ধুই মেলি এটা চাইডে লগোৱাই নাই কাৰণ এটা সোঁ হাতত মই ৰাতি লগাম বুলি ভাবিছোঁ, কিয়নো ৰাতি ধৰক ভাত পানী খাই পানি লৈ
তাৰপিছত মানে ইফালে দেহা যিহেতু ছট পূজা চাব গৈছিলে তো ছট পূজাৰ পৰা বাবলটো আনিছে আনি লৈ কিনে সি মোক কৈ আছে বোলে মা তুমি ফুলোৱা মই ভিডিঅ' কৰিম বোলে আৰু এই ভিডিঅ'টো হৈছে দেহাই কৰা বেয়া হোৱা নাই একচুৱেলি ভালেই হৈছে তথাপিও দেখিছে গতি কেনে তাৰপিছত এইফালে সি এখন মাস্ক আনিছে মাস্কখন দিছে মাস্কখন পিন্ধি লৈ কিনে তাক বোলে মই মানে চুমা খাব লাগে তো এইটো দিছে সি জ্বৰ পেলাই জিভাখন ওলাই আছে আৰু সি এইটো পিন্ধিছে পিন্ধি লৈ কিনে মানে নিজকে চাই আছে ভিডিঅ' কৰা কৰি আছে Papa niçina güzel. Papa niçina. পাপা দিছে লাগিছে ক'ত পাপা দিছে Abi de dari jase. পাপা দাই আছে Yahu ase dari. তো এইয়া দেহাৰ কথা শুনিছে ইমান কথা কৈ আছে তো তাৰপিছত আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ আৰু ভিডিঅ'টো বেছি লম্বা কৰি নাথাকোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তো আজিলৈ